আপোনালোকক দিবলৈ ওলাইছোঁ এটা খুব দুখ লগা নিউজ। আপোনালোকে থাম্বনেইল চাই গমেই পাইছে যে মই কাৰ কথা ক'বলৈ লৈছোঁ। পাকিস্তানৰ জনপ্ৰিয় এংকৰ আৰু মিমছবোৰত খুব ওলাই থকা আমিৰ লিয়াকত হুছেইনৰ মৃত্যু হৈছে। কেইদিনমানৰ আগত তেওঁৰ তৃতীয় বিবাহৰ ওপৰত সামাজিক মাধ্যমত খুব প্ৰচাৰ চলি আছিল। তেওঁ ইমানখিনিলৈকে কৈছিল যে তেওঁ এই তৃতীয় বিবাহত একদমেই সুখী নহয় আৰু সেইবাবে তেওঁ নিজৰ দেশ এৰিও গুচি যাবলৈ বাধ্য হৈছোঁ বুলি ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল। বুধবাৰ দিনাখন তেওঁৰ হঠাৎ গা বেয়া হৈ আহিছিল, কিন্তু তেওঁ ভাবিলে যে এইটো এটা নৰ্মেল বেমাৰ বুলি, সেইবাবে সেইদিনা হস্পিটেললৈ নগৈ ঘৰৰ ৰুমতে থাকিল। কিন্তু পিছদিনা যেতিয়া হস্পিটেল গৈছিল, ৰাস্তাতে তেওঁৰ মৃত্যু হ'ল। তৃতীয় বিবাহত তেওঁ নিজতকৈ 31 বছৰীয়া সৰু ছোৱালীক বিয়া কৰোৱাইছিল আৰু তেওঁ 49 বছৰ বয়সত এই পৃথিৱীৰ পৰা গুচি যাবলগীয়া হয়। আশা কৰোঁ তেওঁৰ আত্মাই যাতে শান্তি পায়। আৰু ঘটনাৰ মূল কাৰণটো এতিয়ালৈকে জানিব পৰা হোৱা নাই, কিয়নো পষ্টমৰ্টম কৰাৰ পাছতহে ইয়াৰ সঠিক মৃত্যুৰ কাৰণটো গম পাম। আৰু মই যদি গম পাওঁ তেনেহ'লে পুনৰ এটা ভিডিঅ' লৈ আহিম তেওঁৰ ওপৰত। এনেধৰণৰ ভিডিঅ'বোৰ প্ৰত্যেক দিনাই চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব। আৰু ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ বাবে।